बीटीआर सरकारनि ग्रीन बडलेण्ड मिशनखौ बिथा खालामनानै बीटीसी सेक्रेटारिनि बेंखनाव बिफां फुलि गायनाय हाबाफारियाव बीटीआरनि सीएम प्रमद बर'आ खौरांगिरिफोरनि गेजेरजों माखासे बाथ्रा बुंथियो। बिथाङा बुङो दि बे ग्रीन बडलेण्ड मिशन हाबाफारिखौ 5 जुनावनो लानो थाखाय थिरांथा लादोंमोन, नाथाय 5 जुनाव गोबां ओनसोलाव बिफां गायनाय हाबाफारि लानायनि जाहोनाव बे हाबाफारिखौ लानो हायाखैमोन होनना फोरमायो। आरो बीटीसीनि नेहाथारि खनि सिङाव खनसेल' बाहायजाग्रा प्लास्टिकनि बाहायनायखौ बन्द खालामनायनि थांखि लागोन। बेवहाय दै बथल एबा जायखिजाया खेबसेल' बाहायजाग्रा प्लास्टिकखौ बाहायनो मोननाय नङा। 1 सप्ता एबा 7 साननि गेजेराव गासैबो मावख'गिरिफोरखौ खनसेल' बाहायजाग्रा प्लास्टिक बाहायनायखौ बन्द खालामनांगौनि थाखाय थिरांथा लादों। बेनिखायनो ग्रीन बडलेण्ड मिशनाव गासैनिबो दै लाबोनो थाखाय प्लास्टिक एबा गुबुन दै लाग्रा बथल होनाय जादों होनना प्रमद बर'आ फोरमायो। आरो 100 स्क्वायर किल'मिटार गोदान फरेस्ट केम्प फोसावनो थांगासिनो दं आरो मोनफ्रोमबो फरेस्ट खालामनायनि थाखाय हाबाफारि लानाय जादों, जायनि थाखाय मोनगु गिदिर नार्सारियाव 5 लाख बिफां फुलि गायनाय जादों। 3 बोसोराव बीटीआर ओनसोलाव खेबसेल' बाहायजाग्रा प्लास्टिकखौ फोजोबस्रांनो थाखाय जों थांखि लादोंमोन होनना बीटीआरनि सीएम प्रमद बर'आ खौरांगिरिफोरनि गेजेरजों फोरमायो। बेनि अनगायैबो प्रमद बर'आ खौरांगिरिफोरनि गेजेरजों मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि। ग्रीन मिशन যোৱা বছৰ আমি ডিক্লেয়াৰ কৰিছিলোঁ আৰু এই বছৰ আজি আমাৰ আৰম্ভ কৰিলোঁ। আমি যেটো আছে আমাৰ 5 জুনটো টাৰ্গেট কৰিছিলোঁ, কিন্তু 5 জুনত যেহেতু বিভিন্ন ঠাইত প্লেন্টেশন প্ৰগ্ৰাম বিলাক লোৱা হ'ল, এই কাৰণে আমি হিটো আজিৰ তাৰিখত ইটো লোৱা হৈছে আৰু আজিৰ পৰা বিশেষভাৱে আমি কিছুমান সিদ্ধান্ত লোৱা হৈছে যে আজিৰ পিছত আমাৰ প্লাষ্টিক ইউজ যেটো আছে হিটো সেক্ৰেটাৰিয়েটত প্ৰথমতে সিঙ্গেল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰা হ'ব। ইয়াত কোনো সিঙ্গেল ইউজ প্লাষ্টিক ইটো পানীৰ বটলে হওক বা বেলেগ প্লাষ্টিকৰ যি ফৰ্মেটে নহওক কিয় ইটো ইউজ কৰা নহ'ব। 1 সপ্তাহৰ ভিতৰত সম্পূৰ্ণভাৱে ইটো বন্ধ কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে। আৰু সেই কাৰণে আজি বডলেণ্ড গ্ৰীণ মিশনৰ পৰা ষ্টেনলেছ ষ্টীল বেম্বো এটা ফ্লাক্স সবকো দিয়া হৈছে, যাতে সবে পানী লৈ আহা হয়। ইয়াৰ লগতে প্লেন্টেশনো আমি আৰম্ভ কৰিছোঁ। বডলেণ্ড গ্ৰীণ মিশনৰ মোটামোটা 3টা অবজেক্টিভ আছে। এটা হ'ল বডলেণ্ড অঞ্চলত যেটো 34% ফৰেষ্ট আছিলে, ইয়াৰে 14% ফৰেষ্টটো ধ্বংস কৰা হৈছে যোৱা দশকৰ পৰা দশক ধৰি, আৰু সেইটো ৰিজেনেৰেট কৰিব লাগে। সেই কাৰণে মেছিভ প্লেন্টেশন হ'ব। আমি ইতিমধ্যে 440 স্কয়াৰ কিলোমিটাৰ ৰায়মানা নেশ্যনেল পাৰ্ক ঘোষণা হোৱাৰ পিছত আৰু 100 স্কয়াৰ কিলোমিটাৰৰ এটা আৰু নতুনকৈ ফৰেষ্ট ডিক্লেয়াৰ কৰিবলৈ গৈ আছোঁ। আৰু যিখিনি এফৰেষ্টেশ্যন হ'ল তাত ডিফৰেষ্টেশ্যন কৰাৰ কাৰণে মেছিভ প্ৰগ্ৰাম লোৱা হৈছে, যাৰ কাৰণে আমি 9খন ডাঙৰ নাৰ্চাৰী কৰা হৈছে, য'ত প্ৰায় 5 লাখ কৰি প্লেণ্ট ইতিমধ্যে চিপলিংছ তাতে আছে। এইখিনি আমাৰ এটা ডাঙৰ এচিভমেণ্ট। লগে লগে ছিংগল ইউজ প্লাষ্টিক বন্ধ কৰা 3 বছৰ আমি টাৰ্গেট লৈছোঁ। 3 বছৰত বিটিআৰ অঞ্চলত ছিংগল ইউজ প্লাষ্টিকটো যাতে আমি শেষ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এৱাৰনেছ হ'ব। আৰু ইয়াৰ লগতে আমাৰ তৃতীয় যেটো এজেণ্ডা আছে, এইটো গ্ৰাউণ্ড ৱাটাৰ যেটো ইউজ কৰা সেইটো লাহে লাহেকৈ কমাব লাগে আৰু 10 বছৰলৈকে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। কাৰণ আমাৰ চ'ৰ্চত পানী আছে, বহুত নদী আছে, বহুতখিনি আমাৰ ব্যৱস্থা আছে। কিন্তু ইয়াৰ কাৰণে আমি এতিয়া IITৰ প্ৰফেচাৰসকলক লৈ পেলাই কিছুমান ৰিচাৰ্চ ষ্টাডি আমাৰ আৰম্ভ হৈছে। ইয়াত মানে কি হৈছে যে এই বছৰ আমি দেখিবলৈ হঠাৎ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্টত কিছুমান গাঁওবিলাকত পানী শুকাই গৈছে আৰু 100 ফিট তলত পানীটো গুচি গৈছে। গতিকে সেইটো আজিৰ নহয়, যোৱা 30, 40, 50, 100 বছৰত আমি কৰি অহা ফুলৰ কাৰণে আজি সেই পৰিণামটো পাইছে। গতিকে আমি খন্তেক সময়ৰ কাৰণে কৰবাৰ পৰা পানী খোৱা বা পানীৰ ব্যৱস্থা কৰা এইবিলাক আমি কৰি আছোঁ, কিন্তু পাৰ্মানেণ্ট সলিউশ্যনটো কি হ'ব? এই কাৰণে আমি এটা টাৰ্গেট লৈছোঁ যে যেটো গ্ৰাউণ্ড ৱাটাৰ ইউজ কৰা এইটো যিমান সোনকালে পাৰে সেইটো কমাই যাব লাগে। এইটো এগ্ৰিকালচাৰ পাৰ্পছতে হওক, ড্ৰিংকিং ৱাটাৰ পাৰ্পছতে হওক, আদাৰ ইউজৰ কাৰণে হওক, আমি যিমান পাৰোঁ সোনকালে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, বাকী চ'ৰ্চৰ পৰা পানী ইউজ কৰা, এই টাৰ্গেটবিলাক লৈ পেলাই আমি কাম কৰি আছোঁ। गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला।
क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेम'रियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेम'रियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लापारस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, डार्मेटोलजिस्ट, ऑर्थोपेडिक्स, रेसिडेन्शियल मेडिकल अफिसार, इंटर फेसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेम'रियेल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।